Hello everyone, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি হৈছে মহা অষ্টমী আৰু এতিয়া প্ৰায় সন্ধিয়াটো হ'লেই মই ওলাইছোঁ। মইনো দুৰ্গা পূজা ক'ত চাওঁ কি কৰোঁ আপোনালোককো দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে চেনেলটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। পোনপ্ৰথমে আপোনালোক সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। এতিয়া মই মাহঁতৰ লগত ওলাই মেলি আহি প্ৰথমতে আমাৰ চকৰ পূজাখন চালোঁ আৰু পূজা চোৱাৰ লগতে খিচাৰিও খাই ল'লোঁ। খিচাৰি খাই লৈ আমাৰ কাষতে থকা পুলিচ ৰিজাৰ্ভখনলৈ গ'লোঁ। তাতেও পূজাৰ লগতে প্ৰগ্ৰেমো চলি আছিল। আমি এনেকৈ লগৰখিনি অলপমান লগ পালোঁ। লগৰখিনিৰ লগত পূজা এনজয় কৰি মেলি ঘৰলৈ আহিলোঁ। আপোনালোকে বেয়া নাপাব, ভিডিঅ'খিনি কণ্টিনিউ কৰিবই নহ'ল, যিহেতু ব্লগ কৰা অভ্যাসটো খুবেই কম, সেইকাৰণে ৰৈয়ে যায় আৰু। আজি হৈছে মহানৱমী। আজি বাৰু মোক কেনেকুৱা লগা হৈছে কমেণ্ট এটা কৰি জনাব দেই। আজি অলপ সোনকালে ওলাই মামাৰ লগত টাউনৰ ফালে চাই আহিলোঁ। দুখনমান পূজা চাইছোঁ, যিহেতু পাৰ্কিঙৰ অসুবিধা, সেয়েহে ইমান গাড়ী ৰখোৱা দিগদাৰ হয়। আহি মাহঁতক লগ কৰিলোঁ আৰু যিহেতু আমাৰ চকুতেই নাম হৈ আছিলে, নামো অলপমান চালোঁ, চাই গৈ ঘৰলৈ আহিলোঁ। আজিও ভিডিঅ'টো কণ্টিনিউ কৰিব নহ'ল, আপোনালোকে বেয়া নাপাব। ইয়াৰ পিছত আপোনালোকে দশমীৰ ব্লগখিনি এনজয় কৰক। আজি হৈছে বিজয়া দশমী। আজি যিহেতু শেষৰটো দিন, সকলো মানুহে আহিছে আৰু মাৰ পৰা সকলোৱে আশীৰ্বাদ লৈছে, সেৱা কৰিছে। এয়া বেল কইনাজনে উল্টা বজাব ওলাইছে আৰু। দেৱী মাৰ বিসৰ্জন দিব যোৱাৰ আগে আগে সকলো মানুহে লগ লাগি এসাঁজ অন্ন গ্ৰহণ কৰিলে একেলগে।